ককা চাচোন, বহাগী আহিছে, আকৌ আহিছে এইবাৰ তাই। কৰোণাও গৈ নিজৰ ঘৰ পালেগৈ। অসমীয়া আজি মুক্ত হ'ল, নিৰ্বাচনো আদায় হ'ল। গাঁৱলীয়া ৰাইজে কুলিৰ মাতটো নতুনকৈ শুনি আকৌ এবাৰ আলসুৱা হ'ল। কণমানিকেইটাও কুলিৰ মাতটো হিয়াই হিয়াই স্কুল খোলাৰ কথা পাহৰি গ'ল। ৰতন খুৰাৰ ঘৰৰ মাখিলতী জোপাই আইতাৰ হাতৰ পৰশ পাবলৈ চাৰিগুণ উৎসাহেৰে ফুলিছে। বৰ্তায়ো ৯ মাইলৰ বজাৰখনৰ পৰা থেকেৰা লাও আনিবলৈ কুণ্ঠাবোধ কৰা নাইকিয়া। কাৰণ এইবাৰ মহামাৰী নাই আৰু বলেৰো গাড়ীত ঘূৰি ফুৰা পুলিচখিনিও নাই। সিমুৱে কৈ দিছে, যদি নিৰ্বাচনী সভা হ'ব পাৰিছে আমি বিহুও পাতিব পাৰিম। সিয়ে গাঁৱৰ বৰ বিহুৱতী কেইজনীয়ে বিহু আখৰাত কঁকাল দি নৰ ওপৰত ভাঙি ভাঙি নাচিছে। আবেলি LP স্কুলবোৰত আমাৰ অসমৰ চবতে দুবছৰে শূন্য পোৱা ঢোলৰ মাত। ককাই চলচলীয়া চকুৰে কুলিৰ মাত শুনি কয়, ৰাঙলী কাজলীক দিখনে গা ধুৱামগৈ। ঘৰৰ মাজনী মাকক চাদৰৰ আঁচল জোকাৰি জোকাৰি কয়, মা মোক জোনবিৰি আনিবলৈ দেতাক কোৱা আকৌ। অপুৱেও বাপেকৰ লগত থানাৰ কাষৰ ঢোল মেৰামতি কৰা দোকানখনলৈ যাবলৈ ওজৰ আপত্তি। মানে এইবাৰ বিহু হ'ব, আমাৰ ৰঙালী বিহুটি হ'ব। আমি নাচিম, ধিনচাক ধিনচাক চবেই একেলগে নাচিম। কুলিজনীও আইতা এইবাৰ আমাক বৰ আকুলতাৰে ক'ব, কু কু